কাৰ্যালয়ৰ কক্ষত 24 সংগঠনৰ সৈতে অনুষ্ঠিত বৈঠক অসফল। নিশা 12 বজাৰ পৰা আৰম্ভ হ'ব 59 ঘণ্টীয়া কাৰ্বি আংলং বন্ধ। দিছবাই লাংমিলি পথত সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনাত থিতাতে নিহত এজন আৰু আহত 25ৰো অধিক যাত্ৰী। বুকাজানত একাংশ দুৰ্বৃত্তৰ মাৰপিটৰ ফলত গুৰুতৰভাৱে আহত এজন নিৰীহৰ। নমস্কাৰ, মই সঞ্চিতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈছো আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া চাওক বিতং বাতৰি। কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কাৰ্যালয়ত 24 সংগঠনৰ বহু প্ৰত্যাশিত বৈঠক সফল নহল। 26 এপ্ৰিলৰ দিনৰ 12 বজাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ কক্ষত 24 সংগঠনৰ সৈতে পূৰ্বতে দিয়া কথামতে বিশেষভাৱে আলোচনা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত আদিল খানৰ নেতৃত্বত অনুষ্ঠিত গুৰুত্বপূৰ্ণ আলোচনাৰ উপায়ুক্ত গৰাকীয়ে 24 সংগঠনৰ নেতৃত্বত আগত মাথুন কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা এই সন্দৰ্ভত লিখিত চিঠি শীঘ্ৰে পঠাবলৈ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। উপায়ুক্ত গৰাকীৰ ফালৰ পৰা দিয়া এই প্ৰতিশ্ৰুতি অসন্তুষ্ট উক্ত 24 সংগঠনে পুনৰ উপায়ুক্ত কাৰ্যালয়ৰ পৰা ওলাই গৈ জনস্বাস্থ্য পৰিদৰ্শন বাংলোত গৈ বিয়লি 4 বজাত এখন সংবাদমেল দিয়ে। সংবাদমেলত 26 এপ্ৰিলৰ নিশা 12 বজাৰ পৰা সংগঠনৰ তৰফৰ পৰা আহ্বায়িত 59 ঘণ্টীয়া জিলা বন্ধৰ কথা নিশ্চিত কৰে। Our request and he will get back to us in writing, but then the council has turned a blind eye on our listing demand, and they have not intimated to would be coming down here in Karbi Anglong. That is tomorrow. We will call for a band right from evening 6 p.m. today till the 29th of April 5 p.m. That is what. I request you, if all the organizations present here and if the law and order, even if the deputy commissioner can convince them and talk to them and make us meet today, if you can convince them today and give the assurance today, we will call off the ban, we will withdraw the ban. But unless they give us in writing, we will stick to our demand, we will stick to our our statement. We will call for a ban from evening 6 p.m. today. বিজেপিৰ জাতি মাটি ভেটিৰ প্ৰতিশ্ৰুতিত শাসনৰ বাঘজুৰি হাতত তুলি লোৱা ৰাজ্যখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ চুটলিপিত কাৰ্য সম্পাদন কৰা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসক দলে 24 সংগঠনক একো বুলিও সংবিধান দিব নোৱাৰিলে। ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে এই মিটিংটো কল কৰাৰ কাৰণে আমি ভাল পাইছোঁ, ইনিচিয়েটিভ লৈছে এখেতসকলে। কিন্তু আমি জনামতে ইনিচিয়েটিভটো ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলহে ল'ব লাগিছিল, তেওঁলোকৰ ডিউটি। লগতে অৱশ্যে ষ্টেট গভৰ্ণমেণ্টৰ ডিউটি আছে, কাৰণ এপ্ৰুভেলটো গভৰ্ণমেণ্টে দিব লাগিবতো। তথাপি ইনিচিয়েটিভটো ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলহে ল'ব লাগে আণ্ডাৰ দ্য 6th শিডিউল paragraph 2 sub paragraph 7 মতে এটি ডিষ্ট্ৰিক্ট কাউন্সিলে অট'নমাছ কাউন্সিলে ল'ব লাগে। সেইকাৰণে ডিচিয়ে আমাক কৈছে যে এখেতসকলে আমি যিটো ডিমাণ্ড কৰি আছোঁ সেইবিলাক কথা কাউন্সিললৈ এতিয়া লিখিব আৰু কাউন্সিলে ইমিডিয়েটলি আমাক জনাব লাগে। এইটোৱে কথা, এতিয়ালৈকে ইমানেই আছে, বেলেগ আৰু কথা পতা নাই এতিয়ালৈকে। এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ, আমি আপিল কৰিছোঁ তেওঁলোকক যে ইন দ্য ইণ্টাৰেষ্ট অফ ল এণ্ড অৰ্ডাৰ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ইন দ্য ইণ্টাৰেষ্ট অফ মেইনটেনেঞ্চ অফ পিচ ইন দ্য ডিষ্ট্ৰিক্ট তেওঁলোকে বন্ধটো উইথড্ৰ কৰি ল'ব লাগে, আৰু মই আশা কৰিছোঁ যে তেওঁলোকে বন্ধটো উইথড্ৰ কৰিব। গতিকে ছাৰ জয়মতী কাঠৰে এটা কথা কৈছে, জয় কাঠৰে তেওঁ এটা কথা কৈছে যে ডিচিৰ পৰা কিমান ফাষ্ট লেটাৰখন যায় আৰু কাউন্সিলৰ পৰা এনচাৰটো আহে, তাৰ ওপৰত নিৰ্ভৰ কৰিব বন্ধটো উইথড্ৰ কৰাটো তেওঁলোকে। কিন্তু কথা হৈছে কি, বন্ধটো যেতিয়া ডিক্লেয়াৰ কৰিছিলে যে চিফ মিনিষ্টাৰ আহিলে বন্ধ কৰিম বুলি তেওঁলোকে এটা ভাবুকি দিছিলে, বন্ধ একচুৱেলি তেওঁলোকে কৰা নাছিল। আৰু তাৰ দ্বিতীয়তে
আপোনাৰ পৰা চিঠিখন যাব ডিচিৰ পৰা যাব চিঠিখন কাউন্সিললৈ আৰু কাউন্সিলৰ পৰা উত্তৰ আহিব 1 ঘণ্টা 2-3 ঘণ্টা সময় আছে মাজত এইখিনি সময়ত আচলতে সম্ভৱ নহয় বুলি আমি ভাবিছোঁ ছাৰ আমাৰ ফালৰ পৰা কাউন্সিলক যিটো ইনফৰমেশ্যন আজি পঠাব লাগে তেওঁলোকৰ যিটো ডিমাণ্ড আছিলে এইটো আমি ইমিডিয়েটলি সোনকালে পঠাই দিম আৰু তাৰপিছত কাউন্সিলৰ পৰা কেতিয়া ৰিপ্লাই আহিব এইটো মই ক'ব হয় বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ডিছবাই লাংমিলিৰ কাষত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ২৬ এপ্ৰিলৰ পুৱা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা S01 AC 6333 নম্বৰযুক্ত দেৱভূমি নামৰ যাত্ৰীবাহী বাছখনৰ দবকাৰ পৰা ডিমাপুৰলৈ অভিমুখে গৈ আছিল গৈ থকা অৱস্থাত বাছখনৰ নিয়ন্ত্ৰণ হেৰাই পথৰ দাঁতিত গৈ বাগৰি পৰে ফলত থিতাতে নিহত হয় বাছখনৰ কণ্ডাক্টৰ ৰূপক মজুমদাৰ দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ চালক আব্দুল সাত্তাৰে জানিবলৈ দিয়া মতে বাছখনৰ মেইন লিফ্ট ভাঙি যোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় প্ৰায় ৩৬ জন যাত্ৰী কঢ়িয়াই অনা বাছখনৰ আহত ২৫ জন যাত্ৰীসকলক বকলিয়াঘাটৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ইয়াৰে 11 জন যাত্ৰীৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে ডিফু চিভিল হাস্পতাললৈ নি চিকিৎসা প্ৰদান কৰি থকা হৈছে বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত বেলতলাত একাংশ দুৰ্বৃত্তৰ হাতত এজন নিৰপৰাধী ব্যক্তি গুৰুতৰভাৱে আহত হয় প্ৰাপ্ত বাতৰি মতে দেৱা ৱাছফাৰ নামৰ এজন ব্যক্তিক 25 এপ্ৰিলত দিনৰ প্ৰায় 1 বজাত কেইজনমান ব্যক্তিয়ে ফোন যোগে নিৰ্দিষ্ট ঠাইলৈ আহিবলৈ কয় কিবা জৰুৰী কাম থাকিব পাৰে বুলি দেৱা ৱাছফাৰে ততালিকে নিৰ্দেশ দিয়া ঠাইত গৈ উপস্থিত হয় কিন্তু পূৰ্বৰে পৰা সুসজ্জিত দুৰ্বৃত্তৰ দলে হাতৰ লোহাৰ ৰড লাঠিৰে নিৰস্ত্ৰ ৱাছফাৰক উপৰ্যুপৰি আক্ৰমণ কৰে আৰু অতিশয় গুৰুতৰ অৱস্থাত পেলাই থৈ যায় দলটি এদৰে পেলাই থৈ যোৱাৰ পিছত গুৰুতৰভাৱে আহত ৱাছফাৰে নিজৰ মোবাইল ফোনেৰে বুকাজান আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰায় আৰু লগে লগে আৰক্ষীক গৈ সেই ঠাইত হাজিৰ কৰা হয় আৰু আহত ৱাছফাৰক তাৰ পৰা তুলি নি বুকাজান চিভিল হস্পিটেল চিকিৎসা প্ৰদান কৰে ৱাছফাৰে আৰক্ষীৰ আগত চিনাক্ত কৰি দিয়া মতে দুৰ্বৃত্তৰ লোক কেইজন নাম ক্ৰমে বিজয় সিং বিনোদ সাহা মনোজ কুৰ্মী ৰজত আদি বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত একাংশ এলেকাত বৰ্তমান অপৰাধীৰ ৰম্য ভূমিলৈ পৰিণত হৈছে ড্ৰাগছ ভাং আদি বিভিন্ন নিচা সামগ্ৰীৰ লগত চুৰাং সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় সংবাদ মাধ্যমত হিৰোনামা দখল কৰা একাংশ দুৰ্বৃত্তক আৰক্ষীয়ে বহু সময়ত আটক কৰিবলৈ সক্ষম নহয় এনে পৰিস্থিতিত আৰক্ষীয়ে সঠিক তদন্তৰ ক্ষেত্ৰত সহায়ৰ বাবে বেচৰকাৰী বা ব্যক্তিগত এজেণ্ট নিয়োগ কৰিবলগীয়া হয় প্ৰাপ্ত বাতৰি মতে দেৱা ৱাছিফৰেও এনে এজন কৰ্মী মানে মোক ফোন কৰিছে যেনেকা আননোন নম্বৰ পৰা সদায় ফোন আহে আজিও মোক ফোন কৰিছে ফোন কৰাৰ পিছতে মোক কৈছে কি বেলতলাত আহ বুলি আৰু মই নাজানো কি মই যোৱাৰ পিছত মোক বিজয় সিং বিনোদ শাহ আৰু এই কুলদীপ এইবিলাক যিমান সিহঁতৰ মানুহ আছে চব মিলি কিনে মোক মাৰিব যেতিয়া মোক ফোন কৰিছে তেতিয়া মই যেনেকৈ চবে মোক ফোন কৰে মই গুচি যাওঁ প্ৰগ্ৰামৰ কামত তো আজি গ'লোঁ যোৱাৰ পিছতে মোক কান্ধাত হাত দি লৈ গ'ল ভালকৈ লৈ গ'ল লৈ যোৱাৰ পিছতে চবে ৰড বাঁহ ওলাই মোক মাৰিছে আৰু কৈছে বোলে মই ছোৱালী কিডনেপ কৰোঁ এইটো কৰোঁ সেইটো কৰোঁ বুকাজান ভয় খায় বিনোদ চাই কৈছে বোলে মোৰ নাম ক'লে চব হৈ যায় তোক মাৰি মাটিত গাড়ী দিম বিজয় সিঙে নিজৰ মুখৰ পৰা কৈছে কি তোক মাৰি কিনে আজি মাটিত গাড়ী দিম গতিকে ৱাছফাৰৰ এই দশা হোৱা মানে বুকাজানত মানৱ সমাজৰ বাবে অপকাৰ সাধন কৰি অহা অনেক দুষ্টৰ দল বুকাজানৰ বিভিন্ন এলেকাত পিট পিটাই ঘূৰি আছে এই ক্ষেত্ৰত দেৱা ৱাছফাৰ নিশ্চয় প্ৰশংসাৰ যোগ্য নিজৰ জীৱনক প্ৰতিকূল অৱস্থাত পেলাইও সমাজ সংস্কাৰৰ উদ্দেশ্যে এই ধৰণৰ কুখ্যাত দুৰ্বৃত্ত দলৰ বিপক্ষে গৈ আৰক্ষীক সহযোগ কৰি আছে আনকি সৰ্বশৰীৰ গুৰুলাকৈ মাৰি পিটি পেলাই থৈ যোৱা লোক কেইজনৰ নামো ৱাছফাৰে আৰক্ষীক দিবলৈ ভয় বা কুণ্ঠাবোধ কৰা নাই
ডিফু আৰক্ষী থানাৰ অন্তৰ্গত ডিফু মাঞ্জা পথৰ 5 মাইলত এগৰাকী মহিলাৰ পৰা দাবী কৰা ধন আনিবলৈ যাওঁতে স্থানীয় ৰাইজে ঘেৰাও কৰি আটক কৰে এজন যুৱকক ঘটনাৰ বিৱৰণী মতে 26 এপ্ৰিলৰ পুৱা মহিলাগৰাকীৰ পৰা দাবী কৰা ধন আনিবলৈ গৈ আটক হোৱা যুৱকজনৰ নাম জন সিং ইংটি ৰাইজৰ আগত দিয়া ভাষ্যমতে তেওঁ আচলতে এই বিষয়ে একো নাজানে গুলশন টেৰন নামৰ যুৱকজনেহে তেওঁক ইয়ালৈ লগ ধৰি আনিছিল সাধাৰণ দোকান এখন কৰি পৰিয়াল পুহপাল দিয়া গৰীব মহিলাগৰাকীক যোৱা 24 এপ্ৰিলৰ দিনা অচিনাক্ত যুৱকজনে 5000 টকা দাবী কৰে 5000 টকা দিব নোৱাৰাত সেই সময়ত মহিলাগৰাকীৰ পৰা 300 টকা লৈ যায় গৰীব মহিলাগৰাকীয়ে ইমান বিশাল অংকৰ টকা দিবলৈ অসমৰ্থকতা প্ৰকাশ কৰাত গুলশন টেৰন নামৰ উক্ত যুৱকজনে দোকানখন বন্ধ কৰি দিবলৈ কয় যুৱকজনৰ ধমকিত অসহায় মহিলাগৰাকীয়ে তেতিয়াৰে পৰা দোকানখন বন্ধ ৰাখে কিন্তু 26 এপ্ৰিলৰ পুৱাত হঠাতে কৰবাৰ পৰা ওলাই আহি পুনৰ দাবী কৰা ধন নিবলৈ অহা সময়তে স্থানীয় ৰাইজে জন সিং ইংটিক আটক কৰে লাতুমহল টাংকা কে হাং কুপিয়া থেপি পেনছে হাং नीलिके सर नीलिके हांग हे हलास अगरसन तेरना बां पेनने दिफु गया रंगा चितंग loklo bapa nang non lomgari bekbe mablo oni ke bekbe ni gari ke jorder lo lasi pini ke mane gari akhali konar ne long jibon pusi mane nike laso khan akhbor cancel ni dakla difu gaya ran nang lo alang bang lo tangte ni long nang ju dunji mako ako ni non dang poko ni dang po ako non non dang pheji ko ni ga apor kom ni gari akhbor kate ni ali malom oda ko ni long nang dun rai tha an ga ako ekdom difu ang ruphet na ulon ke nili tak dami don lo alang bang hong ko nang ke ding don lo ni ke hong lo alang kopya song men ben tong kang ni kes e pen asong pen hala men tong kang ne mate kopya men pen ne kang nili ke lailam ke nili ke hong si do pon nili ke ino pen ahokalam pon nili ke mane ar don long le nang li men ko sono ne nili men jon sing ti kena lage to ke cicar langsung nang li kwan ada ini tangka nang ke ne li ke gung hang he ki hang ja al kapek ga oh anu kapek sang la so gorson bu bang sia kena lage to ke la ke nili tum arong pen parcho jen thong rong bon tung gido জন সিং ইংটিৰ ভাষ্যমতে ডিফু আৰক্ষী আৰু টিঅপি আউটপোষ্টৰ আৰক্ষীয়ে উপযুক্ত গুলশন টেৰনক বিচাৰি আছে গৰীব আৰু অসহায় মহিলাক ধন দাবী কৰা শ্ৰম বিমুখ এই ধৰণৰ যুৱকসকলে আৰক্ষীৰ বিচাৰি উলিয়াই শীঘ্ৰে আটক কৰি কঠোৰতম শাস্তি প্ৰদানৰ কামনা কৰিছে স্থানীয় ৰাইজে বেজি লগাই আহিলো দরজাটো বন আসলে যে দরজাটো ঠক ঠক করলে দরজাটো খুলি দিলো যে ডাইরেক্ট ঘর ভিতর ঘুমাই গল ঘর ভিতর ঘুমাই পেলাই তুমি কিবা কিবি বেচিছে আগতে বলে মোক এখানে আমি আহিছো বলে স্যার কি গানে আইছে আমাক টকা লাগিব ফাইন টকা লাগিব কৈছে তো মই কোৰ পৰা দিম স্যার মই ইমান বেমাৰ আছো মই কি কৰিম নহলে দোকানে জ্বলাই দিম নহলে তোমাৰ দোকান বন্ধ কৰা যদি মোক টকা দিব নোৱাৰে স্যার মই কি কৰো মূলৰ একো নাই মই নমস্কাৰ মোক মাফ কৰি দিও এবাৰ কাৰণে বুলি ইমান কান্দিছো তথাপিও এতিয়া মোক যদি পইচা নিদিয়ে তোমাৰ দোকান নুখুলিবি কৈছে এতিয়া মই দোকানটো এইদিনৰ পৰা বনে আছে এতিয়া তেনেকা কৈ পেলাই সিহঁতে এতিয়া 300 টকা লাগে আমি বুধবাৰ দিন আহিম যদি পইচা যদি ঠিক নকৰে তোমাৰ দোকান আমি বন্ধ কৰি দিম টকাটো ডিমান্ড কৰিছে কিমান টকা ডিমান্ড 5000 টকা ডিমান্ড কৰিছে 5000 টকা ডিমান্ড বুকাজান বিধায়নীৰ এলেকাত অন্তৰ্গত সুখানজান 25 এপ্ৰিলৰ বিয়লি বাবু ইংটি নামৰ লোকজনৰ এজন দুষ্ট লোকে মাৰধৰ কৰে ঘটনাৰ বিৱৰণীত প্ৰকাশ পোৱা মতে ভিডিসি আৰু অধ্যক্ষ বাবু ইংটিয়ে লক্ষীজান পিডব্লিউডি পথৰ অৱস্থা চাবলৈ সুখানজানৰ পৰা আহি থকাৰ পথতে উমেশ গুপ্তা নামৰ দুষ্ট লোকজনে হঠাৎ ধৰি লৈ পাৰে মানে মাৰপিট কৰে সম্প্ৰতি দুয়োকে এই ঘটনাৰ পিছত বুকাজান আৰক্ষীয়ে নি থানাত খুটপুছ কৰি আছে এই মাৰপিট ঘটনাৰ পিছত বুকাজান আৰক্ষীয়ে দুয়োকে থানালৈ লৈ যোৱাৰ পিছত সুখানজানত পৰিস্থিতিয়ে অন্য ৰূপ লয় কুলিগাঁৱৰ প্ৰায় 500 জন কাৰ্বি যুৱকসকল সেই ঠাইত উপস্থিত হয় আৰু সমস্ত দোকান পোহাৰ ভাঙি চিঙি লণ্ডভণ্ড কৰি থৈ যায়
তাৰ পিছত মুহূৰ্ততে বৃহৎ সংখ্যক বিহাৰী সম্প্ৰদায়ৰ যুৱকসকল ওলাই আহি সুকাঞ্জান থকা অটো ৰিক্সা চালকসকলক আক্ৰমণ কৰি মাৰধৰ কৰে এই মাৰধৰত ঘটনাত ৰূপ সিং ক্ৰ মংগল জেৰন বাবু ইংটি ৰবিনসন ৰংপি আৰু পিডব্লিউডিৰ মহৰী মধু দাস গুৰুতৰভাৱে আহত হয় যি কি নহওক এই ঘটনাক যাতে কোনো দলে ৰাজনৈতিক জুই নজ্বলায় তাৰ বাবে আৰক্ষী হস্তম হোৱাৰ লগতে ৰাজনৈতিক নেতা কৰ্মী তথা ৰাইজ সতৰ্ক হোৱাৰ প্ৰয়োজন আছে বুলি একাংশ সচেতন ব্যক্তিয়ে মত প্ৰকাশ কৰিছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চিতাই কাট নিউজ চেনেল ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ